এই কামটো কৰি চলি আছে তোমাৰ ভাইৰ কথা মন নাই তেনেহ'লে তুমি মোৰ হাতত 10 লাখ টকা তুলি দিয়া 10 লাখ টকা কিন্তু 10 লাখ টকা মই তোমাক ক'ৰ পৰা দিম মই কেনেকৈ জানো ক'ৰ পৰা দিছা এইটো ন তুমি যদি টকাটো নিদিয়া তেনেহ'লে মই ভিডিঅ'টোৰে বিজনেছ কৰিম আৰু এটা লাগি দাদা তুমি চালা একেদিনৰ ভিতৰত ইণ্টাৰনেশ্যনেল ফিগাৰ বুলি ক'লা কথাই নাই ৰাতাৰাতি তুমি ভাইৰেল তুমি এনেকুৱা কাম নকৰিবা তুমি এনেকুৱা কাম কৰিবলৈ যোৱা তেনেহ'লে মই মৰি যাম অ'কে যোৱা যোৱা না তুমি মৰি যোৱা না কিন্তু না তুমি মৰি যোৱাৰ পিছতো মই ভিডিঅ'টোৰে বিজনেছ কৰিমে না এটা কথা কি জানা মই কিন্তু ভিডিঅ'টো মই মুখখন ব্লাৰ কৰি দিছোঁ কিন্তু তুমি তোমাৰ দেহৰ প্ৰতিটো অংগ তোমাক বেছ চাবলগীয়া হৈছে বৰ ধুনীয়া কৰিছা বন্ধ কৰা কিয় মোৰ ঘৰখনত তুমি বদনামী কৰিবলৈ ওলাইছা দেউতাৰ সন্ধান নাই তেনেস্থলত যদি এইবোৰ ভিডিঅ' ওলাই তেনেহ'লে মোৰ মাৰ হাৰ্ট এটেক হ'ব আৰু দাদা পিছতে কি হ'ব একমাত্ৰ ভণ্টি কি কৰি আছা ইয়াত এইটো কোন আপুনি আহিলে ভালে হ'ল দিয়ক মানে দিনটো মই আপোনালোকক ডাইৰেক্ট কি কৰোঁ মোৰ সুবিধা হ'ব কি ব্যৱসায় কৰে মানে ভনীজনীক ভাল পোৱাৰ অভিনয় কৰিবি